নমস্কাৰ। আজি হৈছে 15 তাৰিখ আৰু আজি মানুহৰ বিহু। সকলোলৈ অসমবাসীলৈ মোৰ ফালৰ পৰা আজি বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এয়া আমাৰ মুকলি স্মৃতি তপন, তেওঁলোকে জ্বলাইছে চাকি, বন্তি জ্বলাই আছে। আৰু এতিয়া হ'ব মুকলি বিহু। এয়া সকলোৱে একেলগে নাচিব অকণমান বিহু বুলি। বিহু বুলি অকণমান আনন্দ কৰিব লৈছে। আৰু এয়া আমাৰ জাতীয় উৎসৱ যিহেতু কৰিব দৰকাৰী। অকণমান দেখাবলৈ চেষ্টা বহাগৰ বিহুতি পাই আমি সমনীয়াই ধেমালি কৰিছোঁ, আমাক নধৰিব গদাই দেও চোতালত ওচৰি জুৰিছোঁ। বহাগৰ বিহুতি পাই আমি সমনীয়াই ধেমালি কৰিছোঁ, আমাক নধৰিব ভাল 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 বোলে
হে ৰাইজৰ ভাল পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰু দক্ষিণে গৰু সবাৰ কি কুশলাৰ্থে ये গিদি করি মেঘে গজিলে তিনশো দুলতায় তুহি পালিলে প্রকৃতি ভদুহ আমি গাড়ী বা ধৰা পাতিব লোৱা গাড়ী নাই গাড়ী নহ'লে তাৰপৰা লৈ আহিবি ছোৱালীবিলাকে বেছি ভালকে কৰে। এই